হাই গাইজ, ৰবৰৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এখন ৰবৰৰ বাগানত আছোঁ। আপোনালোকক আগতে এখন ৰবৰৰ বাগান দেখুৱাইছোঁ, কিন্তু এইখন আকৌ দেখুৱালোঁ কিয়? কাৰণ এইখনৰ সৌন্দৰ্য আৰু বহুত বেছি আৰু বহুত ভাল লাগে। এই চাওক আপোনালোকে গাছবিলাক কিমান একদম শাৰী শাৰীকৈ একদম চিধাকৈ ৰুই থোৱা আছে। ধুনীয়া, কিমান শাৰী শাৰীকৈ ৰোৱা আছে গাছবিলাক। পুৰা এখন ডাঙৰ ৰবৰৰ বাগান আৰু এইটো ওচৰৰে এইটো ৰাস্তা, এইফালে মেঘালয় যায়, মেঘালয়ত যাব পাৰি। সৰু ৰাস্তা কিন্তু ধুনীয়া সুন্দৰ। এইখন ৰাস্তাৰ ওচৰতে এইখন ৰবৰৰ বাগান আৰু এই গাছবিলাক পূৰা একদম শাৰী শাৰীকৈ ৰুই থোৱা আছে, ধুনীয়া সুন্দৰ। তো এইখিনিয়ে এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়িলোঁ। যদি ভাল লাগিছে লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।